নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম কচু ফুলৰ সৈতে গাহৰি মাংস। গাহৰি মাংসৰ এই ৰেচিপিটো খাবলৈ বহুতেই বেছি সোৱাদ লগা হয় আৰু বনাবলৈও খুবেই সহজ। ইয়াৰ বাবে মই গাহৰি মাংসখিনি আগতে চালনীখনত এনেকৈ জুইৰ ওপৰত ওলমাই শুকুৱাই থৈছিলোঁ। জুইৰ ওপৰত মই 2 দিন এনেকৈ শুকাই ৰাখি মাজে মাজে এনেকৈ ওলটাই দিছিলোঁ। মাংসখিনি মই সম্পূৰ্ণ শুকুৱাব দিয়া নাই। মাংসখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। মই ৰেচিপিটোত কচু ঠুৰিও দিম। এইটো নীল কচুৰ ঠুৰি হয়, আপোনালোকে দুধ কচুৰ ঠুৰিও দিব পাৰে। কচুৰ বাকলিখিনি গুচুৱাই লৈ মই এতিয়া কচুৰ ঠাৰিখিনি পাতল পাতলকৈ কাটি ল'ম। কচুৰ ফুল আৰু ঠাৰিখিনি মই জালনা এখনেৰে ধুই লৈছোঁ। জালনাখনেৰে নুঠালে হাতখন খুজাব পাৰে। কেৰাহীখন গৰম হৈছে, মই তেল দিছোঁ। এতিয়া প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ম, লগতে এটা কেঁচা ভোট জলকীয়া দি দিছোঁ। এতিয়া খুন্দি লোৱা নহৰু দি দিছোঁ। আদা দিব নালাগে, আদা দিলে কচুটো খুজাব। লগতে নিমখ আৰু হালধিখিনিও দি দিছোঁ। ৰেড চিলি অকণমান দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। এতিয়া পিঁয়াজখিনি মোৰ ভাজা হৈ গ'ল, মাংসখিনি দি দিছোঁ। মাংসখিনি মই ভালকৈ ভাজি ল'ম। ইয়াত মই সৰুকৈ কাটি লোৱা কঁঠালৰ গুটি অকণমান দি দিছোঁ। কঁঠালৰ গুটি নাথাকিলে নিদিলেও একো নহয়। কচুৰ ফুল আৰু ঠুৰিখিনি মই দি মাংসখিনি ভালকৈ লৰাই লৈছোঁ। তাৰপিছত মই ঢাকনিখন দি 10 মিনিট সময় সিজিবলৈ দিম। এতিয়া মই অলপমান টেঙা মৰা পাত লৈছোঁ। ইয়াৰ সলনি আপোনালোকে বিলাহীও ব্যৱহাৰ কৰিব পাৰে। দহ মিনিট হৈ গ'ল, এতিয়া মই ঢাকনিখন উঠাই দিছোঁ। এতিয়া ঢাকনিখন উঠাই দি মাংসখিনি ভালকৈ লাৰিব লাগিব। আকৌ মই ঢাকনি দি দিছোঁ। অকণমান সময় ঢাকনিখন ৰাখি মাংসখিনি ভালকৈ লৰাই দিব লাগিব। এনেকৈ ভালকৈ লৰাই লৰাই ভাজিব লাগিব, তেতিয়া কচু ফুল আৰু কচুৰ ঠুৰিখিনি ভালকৈ সিজি যাব। কচুৰ ফুল আৰু ঠাৰিখিনি সিজি গৈছে। এতিয়া মই টেঙা মৰা পাতখিনি দি দিছোঁ। কচুৰ ফুল আৰু ঠাৰিখিনি সিজি যোৱাৰ পিছতহে মই টেঙা মৰা পাতখিনি দি দিছোঁ। আপোনালোকে যদি বিলাহী দিয়ে আপোনালোকেও এনেকৈ দিব, নহ'লে কচুৰ ঠৰি আৰু ফুলখিনি সিজি নাযায়। সেইকাৰণে টেঙাখিনি আগতীয়া কৰি দিব নালাগে। এইখিনি মই এতিয়া ভালকৈ লৰাই লৈছোঁ। তাৰপিছত মই ঢাকনিখন দি দিছোঁ। এতিয়া মোৰ 2-3 মিনিটমান ঢাকনিখন দি দিয়া হৈ গ'ল। এতিয়া মই মাংসখিনি ভালকৈ লৰাই পেলাই ভাজি আছোঁ। কচুৰ ঠাৰিখিনি ভালকৈ সিজিবৰ বাবে অকণমান হেতাৰে টকাৰি দিব লাগে। এয়া মোৰ মাংসখিনি ভালকৈ সিজি গৈছে। চাওকচোন কচুৰ ঠুৰিবিলাক ইমান ধুনীয়াকৈ সিজি গৈছে। এয়া মাংসখিনি মোৰ হৈ গৈছে। এতিয়া মই মাংসখিনিৰ অকণমান তেল ওলাব দিম।
মাংসখিনি তেল উলিয়াবলৈ দিয়াৰ সময়ত জুইখিনি কমাই ল'ব লাগে। এনেকৈ অকণমান সময় ৰাখিব লাগে। তাৰপিছত মাংসখিনি মই নমাই লৈছোঁ। এয়া মোৰ কচু ফুল আৰু গাহৰি মাংসৰ ৰেচিপিটো হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানে। বাই বাই।